নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ঔটেঙা আৰু সৰু মাছেদি এখন জোল বনাম বুলি ভাবিছোঁ। তাত মই দুটা আলু সিজাই পিটিকি লৈছোঁ আৰু ঔটেঙা কাটি লৈছোঁ। প্ৰথমে মই মাছকেইটা নিমখ হালধি সানি আধা ভজা কৰি উঠাই ল'ম। তাৰপিছত মই ৰঙালাও দি লোকেল কুকুৰাৰ মাংস বনাম। তেল গৰম হোৱাত বগা সৰিয়হ কেইটামান ফুটাই তাতে মই আগতে সিজাই পিটিকি লোৱা আলুখিনি দি অলপ সময় ভাজি লৈ তাতে মই ঔটেঙা কেইটুকুৰ দি আৰু অলপ সময় ভাজি ল'লোঁ। অলপ সময় ভাজি লৈ আন্দাজমতে নিমখ হালধিখিনি দি আৰু অলপ সময় ভাজি তাতে মই আন্দাজমতে কুহুমীয়া গৰম পানীখিনি দি অলপ সময় উতলিব দিলোঁ। আগতে ভাজি থোৱা মাছকেইটা দি আৰু অলপ উতলিব দিলোঁ। তৰকাৰীখন যেতিয়া ঘন হৈ আহিল তেতিয়া মই নমাই থলোঁ। পুনৰ কেৰাহী উঠাই দি কেৰাহী গৰম হোৱাত তেল দিলোঁ। তেলখিনি গৰম হৈ অহাত মই দুটা তেজপাত দি ভালকৈ তেজপাতকেইটা ভাজি ল'লোঁ। তেজপাতকেইটা ভাজি হোৱাত মই তাতে পিঁয়াজ দি ৰঙচুৱাকৈ পিঁয়াজখিনি ভাজি লৈ তাতে মাংসখিনি দিলোঁ। মাংসখিনি অলপমান ভাজি উঠি তাতে মই ৰঙালাও কেইপিচ দি ভালকৈ ভাজি ল'লোঁ। এতিয়া মই আন্দাজমতে হালধি নিমখ দি ভালদৰে মাংসখিনি ভাজি ল'ম। মছলাৰ কাৰণে মই লৈছোঁ জিৰা, ধনিয়া, আদা আৰু শুকান জলকীয়া, নহৰু। এতিয়া মই মছলাখিনি মাংসখিনি দি ভালদৰে লৰাই ল'ম। মছলাখিনি দি মাংসখিনি ভালকৈ ভাজি হোৱাত মই এতিয়া আন্দাজমতে গৰম পানী দি কিছু সময় উতলিব দিম। এতিয়া মাংসখিনি উতলি থপথপীয়া হোৱাত মই নমাই দিলোঁ।